গুড মৰ্ণিং সকলোকে। আগতে ভিডিঅ'টো মোৰ মোবাইলত অসুবিধা হোৱাৰ কাৰণে আছিলে, হেক হোৱাৰ কাৰণে মই ভিডিঅ'টো ইউটিউবত বন্ধ কৰিব লগা হৈছিলে আৰু বিভিন্ন কাৰণত আছিলে, পইচা পাতি অসুবিধা আছিলে। তো জানেই আজিকালি নতুন জেনেৰেশ্যন ডেইলি আপগ্ৰেড হৈ আছে, গতিকে মোবাইলো হেৰি হৈ আছে। গতিকে এইটো মোবাইল আছিলে, গতিকে এতিয়া আৰু সকলোকে মোৰ ফালৰ পৰা আগন্তুক দুৰ্গা পূজাৰ অতি হিয়াৰ পৰা শুভেচ্ছা চাইছিলোঁ। গতিকে বলক দেখাই আছোঁ, চাই থাকক। আমাৰ ভিডিঅ'টো চাই কেনেকৈ পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপায়। গতিকে কালি বহুত প্ৰচেছত মোবাইলটো কিনিব লগা হৈছে আৰু বহুত কথা আছে। গতিকে EMI ল'ব লগা হ'ল, লৈ পেলাই বেছি নহয়। তেখেতসকলে কৈছিলে যে মানে ডাউন পে'মেণ্ট কম, ইনষ্টলমেণ্টটো বেছি, কাৰণে তেখেতসকলৰ লাভ, বেংকৰ লাভ। আৰু তেখেতসকলে যিহেতু বাজাজ ফাইনেন্সৰ আণ্ডাৰত হেৰি কৰে, আৰু গোটেইখিনি মই আপোনালোকক যি যি কৰিছোঁ নকৰিছোঁ শ্বেয়াৰ কৰি যাওঁ। আৰু গতিকে ভিডিঅ'টো চাই থাকিব, অলপ স্কিপ নকৰাকৈ চাই থাকক, লাইক কৰিব। আজি ইলেকশ্যন অফিচাৰ বুলি শুনা পাইছোঁ। গতিকে এতিয়া মই নতুন মোবাইলত নতুন আৱাজটো কেনেকৈ আহিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গতিকে চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে মইতো গম নাপাওঁ, আৰু পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে। তো আশা কৰোঁ আগন্তুক দিনত আপোনালোকে মোৰ এটা ফেমিলিৰ নিচিনা হয়। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাওঁ, আৰু অতি সোনকালে 1K কৰি লওঁ, 1 মিলিয়ন কৰিব পাৰোঁ। আশীৰ্বাদ কৰক। আৰু আগন্তুক দিনত আপোনালোকে যিমান মোক আগুৱাই লৈ যাব, সিমানেই মই আপোনালোকক নতুন নতুন জেগা ভিজিট কৰাম, নতুন নতুন বস্তু দেখাব পাৰিম, ল'ব পাৰিম। গতিকে চাই থাকিব। মই একবাৰ চাইছিলোঁ, এইটো ক্লিয়াৰ আহি আছিলে। প্ৰথমতে নতুন নামঘৰ ভিউ এটা ল'লোঁ। এইটো চাওক, নতুন মোবাইলৰ নতুন ভিউ। এইটো বৰ্তমান মই আহিছোঁ এইফালেদি, এইটো ৰাস্তাদি মই আহিছোঁ, এই দোকানখন দেখিছে। আৰু গতিকে এইফালে এইটো আগত মাটি আছিল, বহুত আছিল, দিন আছিল, মই বহুত দিন অহা নাছিলোঁ এইফালে। আৰু এইটো দেখিছোঁ ইয়াতে ভাড়া বেংক, এতিয়া ষ্টেট বেংকৰ পৰা আৰম্ভ কৰি সকলো আহি যাব। তো হাইৱে বেছি নাই। চ' এইটো হৈছে বাছ ষ্টেণ্ড। এইটো আপোনাৰ এইফালে দৰং বুলি কৈ যাব পাৰি, আৰু এইফালে নগাঁও যাব পাৰি। তো দেখিছে ৰাস্তাত কিমান উন্নত হৈ গৈছে। আজিকালি কি কৈছে, স্পীড ব্ৰেকাৰ লগাই দিছে। স্পীড ব্ৰেকাৰত আপোনাৰ এটা লাইট লগাই দিছে, যাতে যিসকলে ৰাতি চলে বা দিনত চলে, দেখিছে কেনেকৈ বেকা টেৰাকৈ গাড়ী আহি আছে। এইটো প্ৰব্লেম মানে যিমান ডাঙৰ ৰাস্তা হ'লেও। চ' এতিয়া মই ফ্লাইঅভাৰতে যাম। ষ্টেট বেংকটো ইয়াত আহি গ'ল। একচুৱেলি কি হৈছে মানে, যেতিয়া ফ্লাইঅভাৰ হৈ গ'ল না, সকলো দোকানপাট আৰু বেংকখিনি, গোটেইখিনি কাষ্টমাৰখিনি আহিবৰ কাৰণে বেংকত বা দোকানত অসুবিধাৰ সৃষ্টি এটা হৈ যায়। উপায়ো নাই। যি কৰি আছে গভমেণ্টে ভালে কাৰণে কৰি আছে সকলোৰে, সেইকাৰণে গতিকে ইয়াত আহি গ'ল। আৰু আহি যোৱাৰ পিছত এতিয়া মই দেখাইছোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, সামান্য এটা চিনেমেটিক শ্বট দেখাম, চাই ল'ব আপোনালোকে। এইখনেই হৈছে সেইখন গুহাখালী, আমাৰ আগৰ পুৰণা ঘৰ। তো ককা ইয়াতে প্ৰথম মাষ্টৰ কৰিছিলে, তাৰপিছত পোষ্ট মাষ্টাৰ কৰিছিলে। তাৰপিছত এইটো নতুন স্কুলৰ নতুন ভিউ। চ' যেতিয়া ডগী এটা আছিলে, ক'ত গ'ল, সেইটো গ'ল, ডগীক মাতি দিলোঁ। এতিয়া দেখাই পাইছোঁ। আৰু এইটো হৈছে সাংবাদিকসকলৰ ৰুম। চ' এইটো হৈছে অংগনবাদী ৰুম দুটা, এইটো চাওক ওপৰেদি। আৰু এতিয়া মই দেখাই আছোঁ, এইফালে যিটো মই চাইছিলোঁ, আৰু এইখন হৈছে স্কুলখন। তাৰপিছত দেখিছে এতিয়া, একচুৱেলি মৰ্ণিং আহিব লাগে, মৰ্ণিং সকলোৱে অহা নহয়, মই বহুত দিন ধৰি অহা নাই। তো আজি এটা সুবিধা পালোঁ তো আহিবলৈ। দূৰৰ পৰা মই স্কুলখন দেখাইছোঁ চাওক। তো
আগতে এইখিনিলৈকে পুখুৰীটো আছিলে। চ' এতিয়া কনষ্ট্ৰাকশ্যন ৰেলৰ কামৰ আণ্ডাৰত যিমান উন্নত গৈছে সিমান পুৰণি বস্তুবিলাক নাইকিয়া হৈ গৈ আছে। চ' বহুত দিনৰ মূৰত আহিছোঁ, নতুন মোবাইল, নতুন ভিডিঅ' কেৱল আপোনালোকৰ বাবে। এইটো চাওক, লংকা ষ্টেচন পূৰা দূৰত ধুনীয়াকৈ ভিউ এটা দেখা গৈ আছে। গতিকে আৰু সেই চকটো দেখি মোৰ মনত মই গোৱা হয়। तू समझा? हाँ नहीं तू समझा नहीं। তেতিয়াতো পোৱা নাই। তাৰপিছত 2019 চনত মই গৈছিলোঁ ছিকিম এণ্ড গেংটক। তাতে এটা ব্ৰিটিছৰ দিনৰ মেক্সিমাম আপোনাৰ শ্বুটিং টুটিং চব তাতে হয়। চ' দেখিবলৈ মোৰ তেনেকুৱা লাগি আছে। এতিয়া ধৰক কোনো ট্ৰেইন অহা নাই বা আহিব। আৰু এইবিলাক লাইট পোষ্টটো হৈছে আপোনাৰ কাৰেণ্টৰ। চ' এনেকৈ দিয়ে কাৰণটো এইটোৱে হৈছে যে যাতে কাৰেণ্টৰ তলত নাহে, তাৰ কাৰণে বস্তুটো ঠিক ৰাখিবৰ কাৰণে। আৰু এতিয়া দুটা চিৰি দিছে, এইটো তলতে আপুনি নামিব পাৰে বস্তুটো। আৰু সিফালে এটা আছে, এই দূৰত দেখিছে চিৰি, সিফালে নামিব পাৰে যান জঁট বেছি হ'লে। চ' ইয়াত ট্ৰেফিক লগাই থৈছে, এইফালেও নামিব পৰা যায় অৱশ্যে। দেখিছেনে কিমান জংঘল হৈ গৈছে। আৰু হাইৱে এটা কাটি এই ৰাস্তাটো দিয়াটো কাৰণ যাতে চলন্ত ৰাস্তাত আপুনি যে ৰাস্তাৰ মাজেদি নাযায় যেনে, আৰু এইফালে গৈ আপুনি এইফালে নামিব একদম আৰামত, এইফালে গৈ নামিব পাৰে। চ' এতিয়া চাওক এই ষ্টেচন কেনেকুৱা পাইছে। এতিয়া চাওক ট্ৰেইন আহি আছে। অঁ, ইঞ্জিনহে আহি আছে দেখোন। ক'ৰবাত চাগে ইঞ্জিন বেয়া হৈছে। আৰু মই আপোনাক দেখাই আছোঁ এইটো খাতৰা বুলি লিখা আছে, মানে ধৰক এই জালনাৰ বাহিৰত এইটো কাৰণে নাযাব। মই আপোনাক বস্তুটো মই দেখাই আছোঁ। এইটো চাওক, মই যোনফালে আহিছিলোঁ এইফালে পূৰা একদম ভিউজ দেখা যায় কাৰেণ্টৰ লাইন। চ' এই কাৰেণ্টৰ লাইনত যাতে টাচ কৰি যে মানুহৰ অসুবিধা নহয়, সেইটো কাৰণে ইয়াত বস্তুটো লিখা আছে, যাতে সতৰ্ক হৈ যায় আপুনি দেখিলে। আৰু অসম চৰকাৰৰ আণ্ডাৰত গছপুলি বিতৰণৰ গছ লগাব লাগে, তেতিয়া গছ থাকিলে মানুহ থাকিব, অক্সিজেন। এতিয়া দেখিছে, এইটো কালি আনিছিলোঁ স্প্ৰেড খোৱাটো ভাল, ভিতৰৰ গেছটো ওলাই দিয়ে। চ' এতিয়া চব হৈ আছে। তো মই গৈ আছোঁ দোকানত, আৰু স্প্ৰেডটো খাই ল'ম, বহুত পানী পিয়াহ লাগিছে। ফাইনেলি ঘৰ আহি পালোঁ। ঘৰ পাই মই দোকান স্কুল এইটো দেখিছে, এইটো গোটেই চাফা তাফা কৰি এতিয়া ধূপ ধূনা দি ৰাখিছোঁ। আৰু চাহ খাই আছিলোঁ, যিহেতু চাহত কাঠা লাগি আছিলে। তো কালি স্প্ৰাইট অকণ আছিলে, সেইটো আপুনি দেখিছেই। খাই পেলাই এতিয়া ঠাণ্ডা পানীটো খাব লাগিব। আৰু বাহিৰ পৰা চাওঁ ঘৰতে কৰি কথা পাতি আছে। আৰু আজি ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব নাপাহৰিব। নতুন মোবাইলত কেনেকুৱা পালে, আৱাজ কেনেকুৱা পাইছে, আৰু পিকচাৰ কোৱালিটি কেনেকৈ পাইছে, আপোনালোকে অকণ সহায় কৰি মোক অতি সোনকালে 1K লৈ যাওক। আৰু 1Kৰ পৰা আৰু ওপৰলৈ লৈ যাওক। নতুন মোবাইলত নতুন ধুনীয়া এডিটিঙত মই আপোনালোকক আৰু দেখাই থাকিম, আৰু নতুন জেগা দেখাই থাকিম। গতিকে ভিডিঅ'টো মোক অলপ স্কিপ নকৰাকৈ চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব।